Hello guys, good morning and welcome to my YouTube channel. স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ সকলোকে। আৰু মানে ভিডিঅ'টো আজি অলপ বেলেগ ধৰণৰ হ'ব গৈছে। বেলেগ ধৰণৰ মানে মই আজি গৈছোঁ মানে উপাৰ্জন কৰিব আৰু উপাৰ্জন মানে কেনেকৈ কৰোঁ সেইটো ষ্টাইল মই দেখাব গৈছোঁ মানে সেইটো চিষ্টেম। আৰু এইফালে মোৰ লগত আছে আজি ট্ৰেক্টৰখন এইখনতে মই মানে যাম আজি উপাৰ্জন কৰিব। এইখনতে 2 টকা উপাৰ্জন কৰোঁ আৰু আজি গৈ মানে দেখাইছোঁ কি চিষ্টেমত কেনেকৈ উপাৰ্জন কৰোঁ। তো বলক ভিডিঅ' আৰম্ভ হ'ব। ভিডিঅ'টো মানে আজি মানে স্পেচিয়েল হ'ব গৈছে, ধামাকা হ'ব গৈছে, কিন্তু লগৰকেইটাই ভিডিঅ' কৰিব দিবনে নিদিয়ে আজি ঠিক নাই। হ'লেও লুকাই ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিম কিমানখিনি পাৰোঁ। তো দেখাম মানে কি চিষ্টেমত মই কেনেকৈ 2 টকা মোৰ নিজৰ পকেট খৰচটো উপাৰ্জন কৰোঁ। আৰু আমি মানে একদম দুখীয়া শ্ৰেণীৰ ল'ৰা, তো জানে আৰু চাকৰি তাকৰি নাই, উপায় নাই, সেইকাৰণে এনেকৈ কৰি চলি আছোঁ আৰু 2 টকা পাওঁ, তো সেনেকৈ চলি আছোঁ। আৰু এইফালে চাওক না, ট্ৰেক্টৰখন পূৰা কাম কৰি একদম লেতেৰা হৈ আছে। আৰু এইফালে মই আহি গ'লোঁ ট্ৰেক্টৰত, আৰু এতিয়া এইফালে চাবি লাগি আছে। তো চাবি প্ৰথমতে নিউট্ৰেল কৰি ল'ব লাগিব 2টা গিয়াৰো, তাৰপিছত ষ্টাৰ্টটো হ'ব। আৰু এতিয়া ষ্টাৰ্টটো কৰি দিওঁ। এইফালে হৈ গ'ল ট্ৰেক্টৰ ষ্টাৰ্ট। আৰু এতিয়া অলপ গৈ থাকোঁ আৰু লগৰকেইটা মানে এইফালে গেম খেলি আছে, তো আহিব ইয়াতে ইয়াৰ পৰা। তো মানে মই বহুত দিনৰ মই ট্ৰেক্টৰখন চলাইছোঁ, আকৌ কি হয় আৰু হ'বলৈ জানা আৰু আমি মানে এতিয়া তেলটো ভৰাই লৈছোঁ, তাৰপিছত আৰু গৈ থাকোঁ। এতিয়া কম নকৰে সিমানে নাই ন, আপুনি কথা পাতিলে মোক নহ'লে কিবা অলপ আমি মানে। আৰু আমি এইফালে আহি পাই গ'লোঁ লোকেশ্যন, এইটো চাইডত এইফালে নদীখন এতিয়া পাৰ হ'ব লাগিব আমি। আৰু এইফালে আগত গৈ আছোঁ, আৰু আমি আহি পাই গ'লোঁ লোকেশ্যন এইফালে। আৰু মই মানে এতিয়া কি কাৰণে কাম কৰোঁ, মানে কি কাৰণে উপাৰ্জন কৰোঁ, উপাৰ্জন কৰি কেইটকা পাওঁ আৰু কিয় কৰোঁ, মানে চব সম্পূৰ্ণখিনি কৈ আছোঁ, তো চাই থাকক ভিডিঅ'টো। আৰু এইফালে চাই লওক লোডিংটো হৈ আছে। সেইফালে এটা চুক আৰু এইফালে এটা চুক। আচলতে ট্ৰেক্টৰখনত লোড কৰিব হ'লে মানুহ লাগে 4জন হ'লে বেছি ভাল, মানে সুবিধা হয়। এইফালে মানে পিছৰ 2টা মাৰিব পাৰি, আগৰ 2টা, তেতিয়া মানে বেছি সুবিধাটো হয়। আৰু এতিয়া আমি মাৰি আছোঁ 3জনে। তাৰপিছত মৰাটো হৈ লওক আৰু মই তাৰপিছত কথাখিনি কৈ আছোঁ, আমি ট্ৰেক্টৰখন লোড কৰিলে কেইটকা পাওঁ। আৰু দিনটোত মানে আমি সদায় কাম কৰিব নাহোঁ, যেতিয়া মানে আমি ফ্ৰী থাকোঁ। তো সিহঁতেতো কলেজ পঢ়ি আছে, এইটো গোটেই 3জনে কলেজ পঢ়ি আছে। মোৰ বাৰু কলেজ এৰিলোঁ এতিয়া, সিহঁতেতো কলেজ পঢ়ি আছে। যেতিয়া মানে কলেজ বন্ধ থাকে, যেতিয়া কলেজ ফ্ৰী হয়, তেতিয়া মানে সিহঁতে কাম কৰিব আহে। আৰু আমি মানে এখন ট্ৰেক্টৰত এটিত যদি আমি চেণ্ড গ্ৰেভেল বালি নদীত যেতিয়া আহোঁ, আমি এটিত যদি আমি লোড কৰোঁ, তেতিয়া পাওঁ আমি 400 টকা। এতিয়া লেবাৰে পায় 400 টকা লোড কৰাকেইজনে, আৰু চলোৱাজনে পায় 200 টকা, মানে মই পাওঁ 200 টকাটো। তাৰপিছত মালিকৰ প্ৰায় আমি ট্ৰিপটোত লওঁ 2000-2500 লওঁ, মালিকৰ প্ৰায় 1800 এনেকুৱা কিবা এটা প্ৰফিট থাকি যায় আৰু। তাৰপিছত আমি যদি মাটি মাৰোঁ, মাটি মানে মাৰিলে ইমান লাভো নাথাকে, কষ্ট হয় অলপ, সেইকাৰণে নদী ট্ৰিপটো মানে বেছিকৈ ভাল। আৰু মানে বহুতে ভাবে নিজৰ পৰিচয়টো দিব লাজ কৰে, মানে মই আমুক কৰোঁ, মই তামুক কৰোঁ। আমাৰ লগত লাজ নাই, আৰু সেইকাৰণে ডাইৰেক্টলি দেখাই দিছোঁ, আজি ভিডিঅ' কৰিয়ে দেখাই দিছোঁ কি কৰোঁ আমি। লুকাই থৈনো পাম কি ন, এদিন নহয় এদিনতো গম পাবই সকলোৱে। মই যদি কাৰোবাক মিছা কথা কওঁ, মই আমুকটো কৰোঁ, তাৰপিছত মোক যদি এদিন সঠিককৈ যদি ধৰা পৰে, মই নিজৰ ৰিজাল্টটো মোক যদি মই যিটো কাম কৰোঁ সেইটো কামত যদি ধৰা পৰি যাওঁ, তো লাজটো পাব কোনে, ময়ে পাম। সেইকাৰণে মানে নিজৰ পৰিচয় লুকাই থোৱাৰ একো দৰকাৰ নাই, মানে ডাইৰেক্ট নিজৰ পৰিচয় যিয়ে কৰা, তুমি যিয়ে নকৰা কিয়, তুমি হাজিৰাই কৰা বা যিকোনো কামেই নকৰা, তোৰ নিজৰ পৰিচয়টো সদায় মানে শুদ্ধকৈ দিব লাগে। সেইকাৰণে মানে দেখাই দিছোঁ আৰু অ'পেনলি, কোনো কথা নাই, দেখাই দিছোঁ আমি এইবিলাক কাম কৰোঁ, এনেকৈ কাম কৰি চলি আছোঁ। তো যিহেতু নিজৰ ভৰিত থিয় হ'ব পৰা নাই, মানে আমি চাকৰি তাকৰি পোৱা নাই বৰ্তমান এতিয়ালৈকে, মানে লগৰকেইটাও প্ৰেক্টিছ কৰি আছে বাৰু চাকৰিৰ কাৰণে, চব তৈয়াৰ কৰিছে লগৰকেইটা চাকৰিৰ কাৰণে, কিন্তু হোৱা নাই এতিয়ালৈকে। হ'ব আৰু লাহে লাহে সিহঁতেও হ'ব। আৰু মোৰ আৰু এনেকুৱাই আৰু কাম বন নাই যে, সেইকাৰণে মই মানে অৰিজিনেল ট্ৰেক্টৰখন অৰিজিনেল ড্ৰাইভাৰটো বেলেগ, কিন্তু মই যেতিয়া ফ্ৰী থাকোঁ মানে তেতিয়াহে মই 2 টকা পাবৰ কাৰণে, উপাৰ্জন কৰিবৰ কাৰণে মই কেতিয়াবা ট্ৰেক্টৰখন লৈ আহোঁ। মানে সদায়তো নচলাওঁ, ময়ো সদায় নচলাওঁ, সিহঁতেতো সদায় কামত নাহে, সিহঁতে কলেজ ডিউটি টিউশ্যন আমুক তামুক এইবিলাকতো এভৰিথিং আছেই, সিহঁতৰ বেলেগ আছেই। তো যেতিয়া ফ্ৰী হওঁ তেতিয়াহে আহোঁ আমি। হয়, মই কোনোবাই যদি সোধে কি কৰা, মই বৰ কলেজ এৰিলোঁ, বৰ এনেকৈ কিবাকিবি কাম কৰি হাজিৰা কৰি
2 টকা উপাৰ্জন কৰোঁ বছ ইমানখিনিয়ে কৰোঁ বেলেগ কোৱাৰ দৰকাৰ নাই বুলি যেতিয়া সোধে চাকৰি কিয় নকৰে আমুক তামুক আচলতে চাকৰি কৰিবৰ কাৰণে বহুতবাৰ গ'লোঁ ইণ্টাৰভিউ দিবৰ কাৰণে মই আৰু মোৰ দেখিছে হাইটটো একদম চুটি চাপৰ সেইকাৰণে মানে হাইটটোত মোৰ নহয়গৈ ইণ্ডিয়ান আৰ্মিত যেতিয়া যাওঁ হাইটটো নহয়গৈ তো ইণ্ডিয়ান আৰ্মিত যেতিয়া যাওঁ হাইটটোত মানে সোধে মোক ঘূৰ্খা নেকি বুলি সোধে যেতিয়া মই ঘূৰ্খা নহয় আৰু ঘূৰ্খা চাৰ্টিফিকেট দিম ক'ৰ পৰা সেইকাৰণে ঘূৰ্খা নহয় বুলি কওঁ আৰু লাহেকৈ মোক বাহিৰত কেঞ্চেল কৰি ওলাই পঠিয়াই দিয়ে তো ঘূৰ্খা হোৱালে মানে হাইটটো কমলৈ হৈ যায় ঘূৰ্খাত মানে টেনশ্যন নাই এইবিলাক হাইট কম হ'লেও ইণ্ডিয়ান আৰ্মিত মোৰ ঘূৰ্খাটো নহয় সেইকাৰণে ঘূৰ্খা নহয় আৰু নেপাওঁ কৰিব আৰু পুলিচ ট্ৰাই কৰিছিলোঁ কিন্তু পুলিচতো নহ'লগৈ আৰু এইবিলাক কপালৰ লিখন আনো ভগৱানে যি দিছে সেইটোৱে আৰু ফাইনেলি গাইজ লোডিং হৈ গ'ল কমপ্লিট মানে হ'লে আৰু অকণমান বাকী 2 বেলচাৰ বাকী তো ভাইকেইটাই পূৰা ফাইনেলি কমপ্লিট কৰি দিলে মজা ফাইনেলি কমপ্লিট হৈ গ'ল আৰু এতিয়া ওলাই যাওঁ আৰু লাহেকৈ লোডিং কমপ্লিট বঢ়িয়া আৰু এতিয়া আপোনাক গৈ থাকোঁ ট্ৰেক্টৰ ষ্টাৰ্ট কৰি ফচি গ'ল ট্ৰেক্টৰ ফচি গ'ল তো উঠাইছোঁ মই এইখিনি দেখাই আছোঁ সকলোবোৰ এইবিলাক মানে চেনকেবলখিনি ৰাস্তাটো মানে এনেকুৱা কোমল মানে আৰু চকাটো দেখিছে এইটো একদম টকলা সোমাই গ'ল মানে কি ক'ব উপায় নাই একদম উঠাই নাথাক তাত লিফ্টটো খান এতিয়া উঠাই আছে তাত চা না ফচিলোঁ ইয়াতো ফচিছিলোঁ এইটো উঠোৱা জেগাত আৰু তাতো ফচিলোঁ 2টা জেগাত ফচি মুঠতে ফাইনেলি উঠাই ক্লিয়াৰ কৰি দিলোঁ এতিয়া উঠিলোঁ আৰু বছ এতিয়া কোৱাৰীত পইচাটো দিব লাগে আৰু যাব লাগে এইফালে আগত কোৱাৰীৰ মালিকক ফোন কৰিলোঁ পইচা ল'ব ৰখি আছে তেনেহ'লে ওচৰতে তো গৈ যাওঁ আৰু আজিলৈ ভিডিঅ'টো মানে কেনেকুৱা লাগিলে নাজানো মোৰ লাইফ ষ্টাইলটো মই কি কৰি খাওঁ কেনেকৈ সেইখিনি দেখালোঁ আৰু আজি তো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়া আহিব লগা ভিডিঅ' নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব তো আজিলৈ টাটা বাই বাই লগ পাম আকৌ নতুন এটা ভিডিঅ'ত বাই